গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। মই ত্ৰিনয়ন হাজৰিকা, মোৰ ইউটিউব চেনেল #ৰাইডমেনিয়ালৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ এটা নতুন ধুনীয়া ভিডিঅ'। আজি লগৰ এটা আৰু মই ওলাই দিছোঁ। লগৰটো আছে বৰঘাট চকত। তাৰ গুৰিলৈকে গৈ লওঁ বৰঘাট চকত, কাৰণ সি অহা 10-15 মিনিটমান হৈ গ'ল। নগাঁও 5, ডিব্ৰুগড় 320, লামডিং 95। আমি এতিয়া লামডিঙৰ ছাইডত যাব লাগিব। লামডিং নাযাওঁ, ইয়াৰ পৰা 20 কিলোমিটাৰমান হ'ব জেগাটো। জাষ্ট আহি পাই গ'লোঁ বৰঘাট চক। এইটো হৈছে বৰঘাট চক। এই চকতে মোৰ লগৰটো ৰখি থাকিব দিছোঁ। সি ৰাস্তাৰ এইটোৰ পৰা ৰখি আছে হোটেল সুগন্ধিৰ ওচৰত। তালৈকে গৈ লওঁ। দুটামান বজাৰ কৰিব লগাও আছে, বজাৰকেইটা কৰি লওঁ ভালকৈ। এইটো হৈছে মোৰ লগৰটো, সি স্কুটি লৈ আহি পাই গ'ল টাউনৰ পৰা। কি হ'ল? তাৰপিছত জাষ্ট লগৰটো লগ পাই গ'লোঁ। তাক কৈছোঁ পিছে পিছে আহি থাকা, বেছি স্পীড নাযাওঁ, লাহে লাহে গৈ থাকিম। পানী খাটিতে মানে দুটামান বজাৰ কৰিব লগা আছে ন। আৰু খানাটো আমি দুটাই খাম। খানা বুলি নহয়, অলপ মানে কিবা মাংস পুৰি খাম, কিবা কিবি বনাম। বেছি আইটেম নাই, এটা দুটা আইটেম হ'ব। সেইটো কাৰণে বেছি বস্তু দৰকাৰ নাই। পানী খাটিতে চিকেনটো লৈ লওঁ, আৰু যি যি মছলা লাগে তাৰ পৰা কিনি লওঁ, যি যি দৰকাৰ আছে। তাৰপিছত কঠীয়াতলি বাৰু কিবা কিবি বস্তু কিনি লওঁ, কিন্তু মানে যিটো বিশেষ প্ৰয়োজনীয় বস্তু ন, সেইটো ওচৰৰ পৰা কিনি লোৱাটো ভাল হয়। সেইটো কাৰণে মানে ভাবিছোঁ পানী খাটিৰ পৰাই কিনি লওঁ, মছলা চছলা যি য'ত লাগে চবখিনি। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইখন হৈছে পানীখাটিৰ বজাৰ। ইয়াতে দুটামান বজাৰ কৰি লওঁ। বেছি বজাৰ নকৰোঁ, অলপ চলপ বজাৰ কৰি ল'ম দুটামান। চিকেনটো ইয়াৰ পৰা কিনি লওঁ। ইয়াৰ পৰা মাংসটো লোৱা হৈ গ'ল, কিন্তু ইয়াতে বোলে খৰি নাপায়। খৰিটো আমি কঠীয়াতলি চাৰিআলিত চাই ল'ব লাগিব। এইখিনি জেগাৰ নাম হৈছে ননৈ চাৰিআলি। আমি যাব লাগিব কঠীয়াতলি চাৰিআলি। ননৈ চাৰিআলিৰ পৰা কঠীয়াতলি চাৰিআলি মেবি 10 to 15 কিলোমিটাৰমান হ'ব। 15 কিলোমিটাৰমান হ'ব ননৈ চাৰিআলিৰ পৰা কঠীয়াতলি চাৰিআলি। ইয়াৰ পৰা জাষ্ট ভিউটো এনজয় কৰক, কিমান ধুনীয়া হৈ আছে। সিফালে ৰ'দ পৰি আছে, এফালে ৰ'দ নাই। কেমেৰাত মেবি ইমান ভালকৈ ধৰিব পৰা নাযায়, কাৰণ বহুত দূৰত আছে ন দৃশ্যবোৰ। নিজৰ চকুৰে চালে ভাল লাগে। ওচৰৰ পৰা ভালকৈ দেখাই যাম বাৰু। এতিয়াতো পাহাৰৰ পৰা বহুতখিনি দূৰতে আছোঁ, একদম কাষত গৈ আছোঁ। কাষত গৈ কৰি ভালকৈ দেখাম আৰু। এক চাইডে পূৰা ৰ'দ, এটা চাইডে পূৰা বৰষুণ নিচিনা হৈ আছে। মেবি বৰষুণো পৰি থাকিব পাৰে, ক'ব নোৱাৰি। পূৰা কুঁৱলী টাইপ হৈ আছে জেগাটো। আমি যিটো ৰাস্তা দি আহি আছোঁ, এইটো ৰাস্তাটো তামাম টিকা ফটা ৰ'দ দি আছে। দেখাটো পাইছেই কিমান ৰ'দ। আহি পাই গ'লোঁ এটা চাৰিআলি, কিন্তু এইটো কঠীয়াতলি চাৰিআলি নহয়। এই জেগাটোৰ নাম কি হয় তাকো নাজানো। যদি কোনোবাই জানে এটা কমেণ্ট কৰি জনাবচোন প্লিজ, এই জেগাটোৰ নাম কি হয়। এইটো হৈ গ'ল কঠীয়াতলি মেইন চাৰিআলি। ইয়াতে যিকেইটা বস্তুৰ প্ৰয়োজন হয়, সেই বস্তুকেইটা বজাৰ কৰি লোৱাই ভাল হ'ব ইয়াতে। মেবি খৰি পাওঁ নাপাওঁ নাজানো, তেওঁ বিচাৰি চাম। ইয়াতে খৰি পাব পাৰোঁ। এবাৰ ট্ৰাই কৰি চাব লাগিব খৰি পাওঁ নে নাপাওঁ। ইয়াতে বাইকখন চাইড কৰি ৰাখি লওঁ, তাৰপিছত আৰম্ভ কৰি দিম আৰু বস্তু বিচাৰিবলৈ। ইয়াতে বজাৰ চজাৰ কৰা পূৰা হৈ গ'ল, খালি খৰিটো নাপালোঁ ইয়াত। ইয়াতে দাদা এজনে কৈছে যে হেৰিয়াত পাই যাম বুলি কৈছে। মেইন লোকেশ্যনটোত পাই যাম বুলি কৈছে। তাতে মানে খৰি বেচিব মানুহ আহে। ইয়াতে খৰি সন্ধিয়াহে পায় বোলে। নাপালে নিজে বিচাৰিব লাগিব আৰু, উপায় নাই। পালেতো ভালেই খৰি, নাপালেহে প্ৰব্লেম হ'ব আৰু। যি আছে যি নাই। ভিডিঅ'টো চাই থাকিব শেষলৈকে। ৰাস্তাটো লাগি গৈছিল খেলি মেলি। দাদা এজনক সুধিলোঁ, দাদাজনে ক'লে ইয়াৰ আগত যিটো লেফ্ট ছাইডে সোমাই গৈছে, সেইটো ৰাস্তা দি সোমাই গ'লে মজাকৈ পাই যাম বোলে প্লেচটো। যাওঁ, ইয়াতে এজনক সুধি লওঁ। লোকেল এজনক সুধি ল'লে ভাল হয় ন। দাদা এইফালে টেঙাপানী যাব পাৰি নেকি? এইটো ন? দাদাজনক সুধি ল'লোঁ, তেতিয়া কৈছে এইফালে যাব পাৰি। এতিয়া পূৰা নিশ্চিন্ত আৰু।
তো ৰাস্তাহে নাজানো কেনেকুৱা, ভাল নাই বেয়া। বহুত দিন আগত আহিছিলোঁ, সেইটো কাৰণে পাহৰি গ'লোঁ ৰাস্তাটো। 3-4 বছৰমান আগত আহিছিলোঁ, তো তেতিয়াতো ৰাস্তাটো ধুনীয়া আছিলে, আৰু এইটো কাৰণে আজি খেলি মেলি লাগি গ'ল ৰাস্তাটো। পূৰা অফ ৰোডহে হ'ব নেকি, ক'ব পৰা নাই। দাদা টেঙাপানী কোনটো চাইডে যায়? এইটো 3-4জন মানুহক সুধিলোঁ যেতিয়া, মে বি এইটো ৰাস্তাই হ'ব। ৰাইট চাইড হ'ব, ৰাইট চাইডে ট্ৰাই কৰি লওঁ। দাদা টেঙাপানী কোনটো চাইডে? অঁ আগতেতো ইয়াতেতো কোনো পাছ চাছৰ চিষ্টেম নাছিলে, একো নলয়। তো এতিয়া কিবা পইচা লয় নেকি আজিকালি। আগতেতো পইচা নিদিওঁ কেইদিনমানৰ আগত অহালৈকে, এইটো নতুনকৈ বহাইছে নেকি? বিশ টকাকৈ ৰাখক আৰু, 20 টকাকৈ ৰাখক আৰু, হ'ব দিয়ক 20 টকাকৈ ৰাখক আৰু। বাইক আগলৈকে যায়গৈ নে এতিয়া? যাই চাগে। যোৱা হওক। তো ইয়াতে যেতিয়া 3 বছৰ আগত আহিছিলোঁ, ইয়াতে কোনো পইচা চইচা দিয়া নাছিলোঁ, 1 টকাও দিয়া নাছিলোঁ। তো 3 বছৰ পিছত আহি দিব লগা হৈ গ'ল 20 টকা, সিহঁতকতো লাগে 30 টকা। তো এইখনেই হৈছে টেঙাপানী। তো চাহপাত বাগান, দুইফালে চাহপাত বাগান আছে, এইফালে ৰাইট চাইড লেফ্ট চাইড ফ্ৰণ্টত পাহাৰ আছে। চ' ভিউটো চাগে দেখি গম পাইছে কিমান ভাল লাগিছে। তো সেইটো কাৰণে এবাৰ আহি চাব। তো নগাঁওখিনিতো চবেই আহিছে চাগে, কোনো নাহাকে থকা নাই এইটো জেগাত, চবখিনি আহিছে। তো নগাঁৱৰ বাহিৰৰখিনিক কৈছোঁ যোন আছে, তো এবাৰ এই জেগাটোত আহি চাব কেনেকুৱা লাগে। তো ধুনীয়া ভিউৰ মাজত লেতেৰা ৰাস্তা, একদম ঘাটিয়া ৰাস্তা আছে এইটো। পূৰা অফৰোড হৈ গৈছে। এতিয়া কৰিব লাগিব সৰু চাই এটা ৱাটাৰ ক্ৰচিং। মোৰ লগৰটো গাড়ী ষ্টাৰ্ট নোহোৱা হৈ গ'ল। হ'ব চেণ্ডেল গুচি যাব, চেণ্ডেল পাই যাবা, চিন্তা নাই। ৰ'ব চেণ্ডেল তাৰ গুচি গ'ল। হা অলপ দ আছে, চেণ্ডেলটো গুচি গ'ল নেকি ন? মোৰ লগৰটো চেণ্ডেল গুচি গ'ল। ষ্টাৰ্টিঙতে জামৰা লাগি গ'ল পূৰা, পানীৰ স্পীডো বহুত আছে ইয়াত। উপায় নাই, তো মোবাইল তিতি গ'ল। তো ইয়াতে যেন তেন চেণ্ডেলটোৰ বচালোঁ। তো দেখা পাইছে গোটেইখিনি কাঁইট আছিলে, তো কাঁইটেদি নামি আহিলোঁ। পূৰা ভৰিটো বিষাইছে। ভৰি মই ইয়াত দিব লাগিব নেকি? নহয়, আগতে চেণ্টেল দি যাব লাগিব। তো বিচাৰি যেনতেন বিচাৰি খৰি কেইটামান পালোঁ 30 টকা। এইকেইডাল খৰি 30 টকা ন? জিন্দগীৰ মনত থাকি যাব। মই বয়সস্থ মানুহৰ কাৰণে খৰিকেইডালত 30 টকা দি দিলোঁ আৰু। এইখিনি খৰিয়ে মজাকে হৈ যাব বে।
এইপাৰে ৰাখি দিওঁ স্কুটি, সিটো পাৰে নিনিওঁ আৰু পানীত। ত' ৰাস্তা সিটো পাৰ কৰি স্কুটি নিনিওঁ, এইটো পাৰে মোৰ বাইকৰ লগতে ৰাখি দিওঁ স্কুটি যি আছে যি নাই, কাৰণ সেইটো ৰিস্ক নলওঁ। পানী এনেকুৱালৈকে গুচি আহে, বহুত দূৰত পানী গুচি আহে। ত' সেইটো ভাবি চিন্তি চাই স্কুটি ৰাখিম ইয়াতে। ত' তাৰ জেগাটো আহি পাই গ'লোঁ। খৰি চৰি বিচাৰি কৰি আনি বহুত কষ্ট হৈছে, দেখা পাইছে এইবিলাক বস্তু। কষ্ট বহুত কিমান কষ্ট হৈছে তাৰ ওপৰত কৈ দিয়া। মোৰতো চেণ্ডেলে উঠি গ'ল। চেণ্ডেল উঠি গ'ল। কিমান চেণ্ডেল আনিবলৈ গৈ 500 মিটাৰমান উঠি গৈছে নেকি ন চেণ্ডেল? হুলত জপিয়াই যাব লগা হৈ গৈছে চেণ্ডেল আনিবৰ কাৰণে। হুলাই পিন্ধিলে হুলাই পিন্ধি ভৰিত অৱস্থা নাই। তাই দেখা পাইছে কিমান বস্তু আছে লগত। আৰু লগত আমি খৰি নানিলোঁ। খৰি 30 টকা খৰি কিনিছোঁ। আকৌ আমি পানী পাৰ কৰি লৈ যাবলগীয়া হৈছে। আমাৰ ইয়াত খৰি পৰিয়ে গ'ল। ৰ'দত মাংস ধুই কেনেকুৱা লাগিছে? মাংস ধুই কেনেকুৱা লাগিছে ৰ'দত? শুভম চাগে বেয়া জ্বলিব ন? শুভম জ্বলিব আজি, আমাৰ লগৰ এটা নাহিলে আজি। জ্বলিব, বেয়া জ্বলিব ইয়াত দেখি পেলাই। আহিব কৈছিলোঁ কিন্তু নাহিলে। মাংস পূৰা সানি আছে, পূৰা মঠি আছে। ই মানে বোলে খানাৰ পিছত বোলে কেঁচা মাংস বোলে টেষ্ট কৰি চাই, মানে যদি টেষ্টটো যদি ভাল হয় তো সি তেতিয়াহে মানে পুৰিব বা ভাজিবলৈ দিয়ে। সি কৈছে ফাৰ্ষ্ট কেঁচা মাংসটো টেষ্ট কৰি চাব। এতিয়াই খাবা? ইয়াত দেখিছে খাই টেষ্ট কৰি চাইছে, কেনেকুৱা হৈছে মাংসটো? জুই ধৰিব পাৰি ন? অঁ ঠিক আছে, তেনেহ'লে মই জুইটো ধৰোঁ বাৰু। তুমি ভালকৈ মাংসটো খানা। পুৰি কেনেকুৱা লাগিছে ৰ'দত? বঢ়িয়া। কেনেকুৱা? দেখিছেই ন, বগা মানুহ ক'লা হৈ গৈছে ন পূৰা? নক'ব। পূৰা ফ্ৰণ্টৰ পৰা ৰ'দ দি আছে। মানে ফাৰ্ষ্ট আহোঁতে ৰ'দ চ'দ নাছিলে ন, ভাবিছিলোঁ ছাঁ পৰি থাকিব নেকি, সেইটো কাৰণে জুইটো মানে ইয়াতে ধৰি দিছিলোঁ। বহুত গৰম পৰিছে ন তাতে, এতিয়া ইয়াতে খোৱা কণ্ডিশ্যন নাই, মানে মুখৰ মাত নোলোৱা হৈ গৈছে। তো সেইটো কাৰণে ছাঁ জেগাটোত যাব লাগিব। এই ছাঁ জেগাটোত গৈ খাম। এইটো লগৰটো মাতি আছে, ইয়াত দেখা পাইছে লগৰটো। মই পূৰা বহি আছোঁ পানীৰ মাজত, ইয়াতে খাম। ইয়াত খোৱা বস্তু পূৰা ৰেডি হৈ গৈছে, তাতে আছে খোৱা বস্তু। চাৰিওফালে পানী আছে আৰু মাজত আমি। Broken and I'm woken up. I'm done feeling your lies. I've had enough. I can't run no place in this faulty game. And all the words you speak mean nothing more. ইয়াতে খোৱা বোৱা চব হৈ গ'ল, বনাই কৰি খালোঁ। ইয়াতে ছাঁ জেগাত আহি পেলাই খালোঁহি মানে। তো এতিয়া 3:30 মান টাইম হৈছে, ঘৰত যাবও টাইম হৈ গ'ল, কাৰণ বহুত টাইম হৈ গ'ল। আমি 11:30 মানতে আহিছিলোঁ, কাৰণ মানে আহি পাওঁতে আৰু বাটত বহুত খেলি মেলি হ'ল। ভিডিঅ'টো চাগে সম্পূৰ্ণকৈ চালে গম পাব। চেণ্ডেল পৰি খৰি বিচাৰিলোঁ, কিবা কিবি কৰি থাকোঁতে প্ৰায় 1:30 বজাতহে আমি বনাব লৈছোঁ। 1:30 বাজি গ'ল, 2 বজাত বনাব লৈছোঁ। তো যেন তেন বনাই কৰি খাই কৰি হৈছে আৰু যাব লৈছোঁ। ইয়াৰ লগত পূৰা চেল্ফি উঠি আছে পূৰা। তো মই যিটো প্লেচৰ কথা কৈছিলোঁ, এইটো প্লেচ নহয়, মানে সেই প্লেচটো ইয়াৰ পৰা আৰু 2 কিলোমিটাৰমান ওপৰত আছে। কিন্তু মানে ইয়াতে মানুহ যিমান আহিছে আজি, মানে 400-500 মান মানুহ হ'ব। মানে সেই জেগাটোলৈকে, মানে মেইন জেগাটোলৈকে চব মানুহ যায় ন। তো সেইটো কাৰণে নগ'লোঁ সেই জেগাটোত, কাৰণ তাত ৰখিবলৈ জেগা নহ'ব আৰু না তাত বনাব পাৰিম, ভিডিঅ' বনাব পাৰিম, খাব পাৰিম। মানে তালৈ যদি আহোঁ বেলেগ এটা বাৰত আহিব লাগিব। আজি ছানডে আছিল ন, ছানডে বহুত মানুহ হয়। তো আহিলে সোমবাৰ মঙলবাৰ তেনেকুৱা বাৰত আহিব লাগিব, মানে খোলা বাৰত আহিব লাগিব ন। বন্ধ বাৰত এতিয়া চব মানুহ আহে ন। এতিয়া ভিডিঅ'গ্ৰাফী নমুনা দেখা পাইছে, মোবাইলটো পৰি গ'লে ওলাব মজাটো, গম পাবা তেতিয়া। দেখা পাইছে পানী সুত কেনেকুৱা, তলপ পাহাৰ ৰাস্তাটো কেনেকুৱা আছিলেতো দেখা পাইছে, কেনেকুৱা পূৰা গৰা আছিলে, থিয় গৰা ন। তো যেন তেন ওপৰলৈ উঠি আহিছোঁ আৰু। ইয়াৰ পৰা আমাৰ বাইকখন কিমান দূৰত আছে? 1.5-2 কিলোমিটাৰমান হৈ যাব চাগে ন। তো ফ্ৰেণ্ড, ইয়াতে খোৱা বোৱা ধোৱা কৰা চব কাম হৈ গ'ল। তো লগতো স্কুটি ষ্টাৰ্ট দিছে, ময়ো বাইক ষ্টাৰ্ট দি পেলাই আহি আছোঁ। তো চাহপাত বাগানৰ মাজতে অকণ বহিম, বহি কৰি ফটো চটো লৈ কৰি চিধা একদম ঘৰত গুচি যাম। তো ঘৰতে ভাবি আছিলোঁ ফুল এনজয় কৰিম, কিন্তু ইয়াত আহি চব খেলি মেলি হৈ গ'ল। তো ফাইনেলি আহি পাই গ'লোঁ বাইপাছ।
তো ইয়াতো এই বাইপাছডাল দেখাই কৰি নাযাওঁ, তো ইয়াতে ভিডিঅ'টো শেষ কৰি দিম কঠীয়াতলি চাৰিআলিতে। তো ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদিও ভিডিঅ'টো চাই বেয়া পায় জাষ্ট এটা কমেণ্ট কৰি জনাব যে ভিডিঅ'টো চাই কিয় বেয়া পালে। তো তেতিয়া মানে মই নেক্সট ভিডিঅ'টো ভালকৈ বনাবলৈ ট্ৰাই কৰিব পাৰিম। তো আজিলৈ ইমানে, টাটা বাই বাই।